হাই এভৰিৱান, আমাৰ HD ৰূপকাৰাং চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বিশ্বকৰ্মা পূজাক লৈ এটা ভিডিঅ' বনাবলৈ আগুৱাই আহিছোঁ। এয়া আমাৰ খুৰাহঁতৰ বিশ্বকৰ্মা পূজা উদযাপন কৰিছে, আপোনালোকে চাব, মই দেখাই আছোঁ। এতিয়া যিহেতু কৰোণা সংকটৰ সময়, সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চিং মানি আমাৰ এই বিশ্বকৰ্মা পূজা উদযাপন কৰিছে। আৰু এইবাৰ যিহেতু কৰোণা চলি আছে, সেইকাৰণে মানে কি বহুত ডাঙৰকৈ পতা হোৱা নাই। এইবুলিও যিমানখিনি পাৰে আৰু ইমানখিনি পাতিবলৈ চেষ্টা কৰিছে। এয়া আপোনালোকে চাওক। আপুনি কি ক'ব এই বিশ্বকৰ্মাৰ বিষয়ে? বিশ্বকৰ্মাৰ সকলোকে মংগল কৰক। বিশ্বকৰ্মাৰ ভগৱানে অহাবাৰ আৰু একো ডাঙৰকৈ পাতিব। এতিয়া যিহেতু কৰোণাৰ বৰ্তমান পৰিৱেশ অনুপাতে যোজনা কৰা হৈছে, ইয়াতকৈ অহাবাৰ আৰু ভালকৈ সকলোৰে মংগল। ভিডিঅ'টো বহুত দীঘলীয়া নকৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।